তেতিয়া মানে এটা কথাই কওঁ যে নিজক ভাল পাব লাগিব, নিজক আৱিষ্কাৰ কৰিবলৈ আমি শিকিম মানে এতিয়া। তো লাহে লাহে তাহাঁতি গ্ৰুম হয় ন। তুমি যেতিয়া প্লেটফৰ্মবোৰ দিবা, আমাৰ কলেজ উইক এটা হয় 7 days প্ৰথমতে পেৰেণ্টছে কৈছিলে যে কিয় হ'ব লাগে তাৰমানে, কিন্তু আমি তাত তোমাৰ ধৰা তুমি কোনোবা এজন এংকাৰ হৈও খাব পাৰে, হয় নে নহয়, ভৱিষ্যতে প্ৰফেশ্যনটো হ'ব পাৰে। আৰু আমি ইয়াত এটা কথাত বিশ্বাস কৰোঁ, মানে যিটো মানে তোমাৰ যদি নিচাটো যদি পেচা হয় তেতিয়াহ'লে তোমাৰ উন্নতি সাফল্যটো বেছি সোনকালে আহে। তো সেই সফলতাটোৰ কাৰণে হ'বলৈ আমি প্ৰত্যেককে আইডেণ্টিফাই কৰোঁ। তাৰমানে প্ৰত্যেকৰ কাৰণে আমাৰ মেণ্টৰ আছে। সেই গোটেই মেণ্টৰখিনি মই চাওঁ, কাৰণ মই তাৰমানে ৰাতি দিন কলেজখনতেই থাকোঁ ন। তো সেইকাৰণে মই এতিয়াতো এনেকুৱা হ'ল ল'ৰা ছোৱালীক দেখিলে গম পাওঁ মানে তই এবাৰ এইটো পাইছ মাৰ্কছ, মানে কৈ দিব পাৰোঁ মুখখন চাই পেলাই। মানে মোৰ এতিয়া হাঁহি উঠে মেম মানে এইটো মই পৰা নাই, কৰি দিয়কচোন। তো ইজোক এটা কৈছোঁ মই ডাক্তৰ হৈ গ'লো নেকি ল'ৰা ছোৱালী। মানে সেই বস্তুটো একচুৱেলি মই এনজয় কৰোঁ। মই সেইটো মোৰ ক্ষেত্ৰত মই পাইছোঁ। মই পঢ়াটো এৰি দিলোঁ, মই কাৰণ পঢ়ুৱাই এনজয় নকৰিলোঁ। তাৰমানে মই মাইক্ৰ'বায়'লজি হয়, বটনী হয়, তাৰমানে মই পঢ়াইছিলোঁ বায়'লজি আগতে। তাৰপিছত মই গম পালোঁ মই টিচাৰ হিচাপে মোৰ মানে সেইটো নাই, আৰু মই এডমিনিষ্ট্ৰেশ্যনটো চলাই পেলাই মোৰ অসুবিধাও হয়। মই মানে নিজকে এডুকেটৰ বুলি কওঁ, মই মেনেজাৰ বুলি ক'বলৈ বিচাৰোঁ। মই মানে বেছি ভাল পাম সেইটো।